গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰ খবৰো ভালে আজি মই ভিডিওটো পাকঘৰৰ পৰাই ষ্টাৰ্ট কৰিছো যেহেতু সো প্ৰথমতে পাকঘৰৰ পৰাই কৰিছিলো আগতে ফাৰ্স্ট ভিডিওটো সো বলকচোন গাইজ আজি মই কি বনাও মই দেখাই আছো আৰু লগতে মই ফুলতে টি-শাৰ্টটো উল্টাকেও পিন্ধিলো সো হ'ব আৰু চলি যাব ঘৰতে থাকিম যেহেতু সো বলকচোন গাইজ মই আজি কি বনাই আছো দেখাই আছো আপোনালোকক So guys, মই ফালে তৰা মাছ ফ্ৰাই কৰি আছো যেহেতু আজি মই বনাম এইটোৱে তৰা মাছ এফালে ফ্ৰাই কৰি আছো তৰা মাছটো মই ফালে বেহেৰ দি বনাম আৰু ইফালে আছে সৰু সৰু নিচিলা মাছ এইটো মই এনে পিয়াজ জলকীয়া দি এনে জাস্ট ফ্ৰাই কৰি দিম সো বলকচোন চাই থাকক সো তৰা মাছটো ফ্ৰাই কৰা হৈ গল এতিয়া মই এইটো অলপ দেৰিকে বনাম যেহেতু সো আগতে মই এইটো সৰু সৰু নিচিলা মাছটো ফ্ৰাই কৰি লও যেহেতু সো বলক এতিয়া মই ইয়াতে ফ্ৰাই হ'ব দিছো পিয়াজ জলকীয়া ৰসুন দি দিছো যেহেতু আমি জলকীয়া অলপ বেছিকে খাও সো অলপ বেছিকে দিছো ইয়াতে মাছটো দি দিম নিচলা মাছটো সো চাই থাককচোন তো মই এই নিচলা মাছটো দি ললি ইয়াতে এতিয়া এক ধুনীয়াকে এতিয়া ফ্ৰাই কৰিম তো বলকচোন গাইজ চাই থাকক ভিডিওটো শেষলৈকে আশা কৰোঁ খাই নিশ্চয় ভালে পাব এনেদৰে খাই পাইছেনে এই নিচলা মাছটো ফ্ৰাই কৰি তো ক'বচোন মোক So guys, fry কৰা হৈ গল এয়া সৰু সৰু নিচলা মাছটো কেনেকুৱা হৈছে দেখাটো ভাল হ'ব যেনে লাগিছে ক'বচোন গাইস এতিয়া শাক সবজিটোৰ কাৰণে পিয়াজ জলকীয়া ৰসুন ফ্ৰাই কৰি লও তাৰ পিছতে লাই শাকটো দি লম গাইস So guys, শাকটো দি ললো ইয়াক এতিয়া ধুনীয়াকৈ ভাজি লও তাৰ পিছত দেখাই আছো So guys, এতিয়া ইয়াক অলপমান পানী দিম নিয়মমতে তো মাছখিনি দিম ন সো সেই কাৰণে পানীটো দিলো বাস হৈ যাব সো যেহেতু শাকটো আমি বেছি প্ৰায় বইলে খাও কিন্তু আজি বইল বনা নাই বাৰু সো আজি এনেকৈ বনাইছো মই যে উতলিব দিম তাৰ পিছত মাছটো দিম So guys, এয়া উতলিব ধৰিছে এতিয়া শাকখিনি সো এতিয়া মই ইয়াতে মাছখিনি দি দিম এইফালে হৈ গল শাক আৰু মাছটো সো এনেকৈ বনালো গাইস So guys, ভিডিওটো আজি এইখিনিয়ে আছিল আশা কৰো ভিডিওটো চাই নিশ্চয় ভাল পালে যদিহে ভাল পাইছে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব কাৰণে পাহৰি নাযাব মোৰ চেনেলটো So আজি মই ভিডিওটো ইয়াতে এৰিলো সো আৰু এটা ভিডিওলৈ আপোনালোকক লগ পাই আছো মই আজিলৈ টাটা